হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ মনোৰঞ্জন ধৰ্মী এটি অনুষ্ঠান আমিবোৰ একেলগে চাই থাকিব। এয়া দিগন্ত পাঠক, আমাৰ শৈশৱৰ বন্ধু। এয়া আমাৰ মৃণাল বসুমতাৰী। আমি আজি লগ হৈছোঁ গোটেইকেইজন। এয়া মৃণালে মাংস বনাই আছে, কেপচিকাম মাংসত সোৱাদ অনাৰ কাৰণে। এয়া আমাৰ মাজলৈ আহি পাইছে আমাৰ শৈশৱৰ আন এজন বন্ধু কমল তালুকদাৰ। আজি গোট খাইছোঁ মৃণাল, কমল, দিগন্ত আৰু এজন অহাৰ কথা আছে, এয়া ৰঞ্জিত কলিতা আহি পাইছে এইমাত্ৰ। বাটত অলপ যান জঁটৰ বাবে দেৰি হৈছে। এয়া চাওক, আন্ধাৰ হ'লেও আমাৰ কমল তালুকদাৰে আদা নহৰু বটি আছে। তেখেত এই বিভাগত খুব সিদ্ধহস্ত। আমাৰ এয়া দিগন্তৰ মাক আমি জেঠা বুলি মাতো। এয়া সুবাসিত হৈ উঠিছে, এতিয়া গোটেই কোঠাটো সুবাসিত হৈ উঠিছে মাংসৰ গোন্ধেৰে। এতিয়া পকাত বহি বহি দিগন্তই মছলাখিনি আকৌ বটিছে। নাই নাজানিলে কমল তালুকদাৰে। আলোচনা এটা চলি আছে আদা নহৰুৰ বেমেজালি। আদাটো বটি পেলাই মানে বেছিকৈ হৈ গ'লে আঞ্জাখন তিতা হৈ যায়তো, এই সম্পৰ্কে এটা আলোচনা চলি আছে। এতিয়া আমি মাংসৰ আঞ্জাত আদা নহৰু এড কৰিম। এতিয়া আমাৰ কমল তালুকদাৰে থেকেৰা টেঙাৰ ওপৰত বক্তব্য আগবঢ়াব। তুমি নাজানো বুলি কোৱা তাতকৈ যে মই থেকেৰা টেঙাৰ বিষয়ে নাজানো। অসমীয়া ল'ৰাই নহয়, থেকেৰা টেঙাৰ বিষয়ে এয়া এই যে ভঠেলি কয় যে, ভঠেলি তামাম এইগিলা ওলাই ন, অলপ অলপ কিনি লৈ আহোঁ আৰু ন। থেকেৰা টেঙা যিমানে পুৰণি হয় মানে এইখিনি লাগি আছে ন। কমল নাজানা যদি শুন, থেকেৰা টেঙা যিমানে পুৰণি হয় সিমানে মেডিচিন হয়। পেটৰ কাৰণে হওক, অন্যান্য বহুত বেমাৰ আছে যিবিলাক বেমাৰৰ কাৰণে থেকেৰা টেঙাৰ পানীটো খাব পৰা। আৰু আমাৰ আঞ্জা বনাই পেলাই খাই, মাছেদি বনাই খাই ধুনীয়া, স্বাস্থ্যৰ কাৰণেও ভাল। মই তোক কৈ আছোঁ, অচিন্তক কোৱা নাই। অচিন্তইতো জানে, অচিন্তই জানে। আমাৰ মহাজনে কথাটো নাজানে, ৰঞ্জিতে বুজাই আছে। তিনি শুদ্ধ মই বুজি পালোঁ, কিন্তু থেকেৰা টেঙাটো মানে বহুত উপকাৰী বস্তু, মাজে মাজে খাব লাগে। সেইখিনিয়ে কৰোঁ মই। আৰু তই যে তেতেলী খাই আছ সেই বিষয়েও ক। তেতেলী টেঙা খাব লাগে মাজে মাজে, কিন্তু খুব কম খাব লাগে, কেতিয়াবা কেতিয়াবা। আৰু প্ৰেছাৰৰ কাৰণে ভাল, হাই প্ৰেছাৰ থাকিলে। এনে প্ৰেগনেঞ্চিৰ সময়ত খাওঁনে? অচিন্ত এই বুজাব আপোনালোকক কেনেকৈ প্ৰেগনেঞ্চি সময়ত খায়। ব্ৰেড আৰু মাংস খাই আছোঁ আমি এতিয়া। আটাইকেইজন স্কুলীয়া বন্ধু একলগ হৈছোঁ। এয়া দিগন্ত, আপোনালোকক চিনাকি কৰাই দিছিলোঁৱে। এয়া কমল, মৃণাল আৰু এইফালে মই আৰু ৰঞ্জিত। ত' ৰঞ্জিত কেনেকুৱা বনায় মাংস? মৃণালে কেনেকুৱা বনায়? আগৰ পৰা ভাল বনায়, আজিও সেই টেষ্টি আছে। থেংক ইউ। ভাল লাগিছে, ধুনীয়া বনায়। আগতে বনায়, আজিও ধুনীয়া বনায়। টেষ্টি হৈছে বস্তুটো, আমি খাই লওঁ। আপেল বগৰীৰ জন্ম কেনেকৈ হ'ল জানা নাই? কাশ্মীৰত যেতিয়া গ'ল ৰঞ্জিত, আপেলেই আপেল ওচৰতো, তাতে আপেল আৰু ঠাণ্ডা জেগা একদম ৰঙা ৰঙা হৈ পকি আছে। সিহঁতে বগৰীবিলাক দেখাই ক'লে চা, আমাৰ তাৰ আপেলবিলাক এইবিলাক বিৰাট ভাল পাবি, সোৱাদ পাবি, এইবিলাক অলপ সৰু সৰু। বোলে বগৰীকেইটা উলিয়াই দিলে মহিলাগৰাকীয়ে। সিহঁতে ভাবিলে ইমান সৰু সৰু, সিহঁতে তাতে তাৰমানে আপেলৰ গছৰ গুৰিতে অসমৰ পৰা দিয়া বগৰী গুৰিকেইটা পুতি দিলে। আপেল আৰু বগৰীৰ মাজত ক্ৰছ হৈ যিটো জন্ম হ'ল সেইটো হ'ল আপেল বগৰী।
তেতিয়াৰ পৰাই তাতে আপেল বগৰীৰ জন্ম আৰু সেই আগতে কৈছিল নহয় এখন কাণে শুনি এখন শুনা বোলে নেকি এটা শুনা শুনিবি কি কৰ ৰঞ্জিত সম্পূৰ্ণ শুদ্ধ কথা তথ্য সহকাৰে যিহেতু কথাখিনি উপস্থাপন কৰা গৈছে এইটো মিছা বুলি কোনেও প্ৰমাণ কৰিব নোৱাৰে এতিয়া কোনোবাই এতিয়া কমলৰ নিচিনা কোনোবা ব্যক্তিয়ে ক'ব পাৰে যে এইবিলাক মিছা কথা এইফালেদি শুনিবি এইফালেদি উলিয়াই দিবি মিছা কেনেকৈ মিছা সেই তথ্য সহকাৰে ক'ব লাগিব এতিয়া তথ্য সহকাৰে অচিন্ত্য কৃষ্ণ শৰ্মাই কৈছে যে কেনেকৈ আপেল বগৰী হ'ল তো এইটো মোৰ ফালৰ পৰা কওঁ এইটো সম্পূৰ্ণ শুদ্ধ কথা সত্য কথা দিগন্তই কি ক আপেল বগৰীটো খুব ভাল সোৱাদৰ বস্তু জন্ম ইতিহাসটো মই মোৰ বন্ধু অচিন্ত শৰ্মাৰ লগতে মতামতটো থাকেই নিকে নহয় যাৰ প্ৰেক্টিকেল নলেজ নাই অকল থিয়ৰি আছে থিয়ৰি আছে যেতিয়াতো ফল নাপাবি ফলটো নাপাই যেতিয়া মহাত্মা গান্ধী কৈছে যে গোটেই জীৱনটো বোলে শিকা বয়স থাকে গতিকে এতিয়া আমি ভাত খাব বহিছোঁ ভাতটো খাই লওঁ কোন নেপালী প্ৰেমত কোন পঢ়ছিল কমলে তাৰমানে নেপালী প্ৰেমত পঢ়ছিল বাছত গ'লো যাই পেলাই কমলে কৰে কি এই চানটো ভাল লাগিছে চিঞৰ দি আছে ছোৱালী এজনী হা ভাল লাগিছে মাতো মই বোলো ইয়াকতো এইটো ৰূপত মই কোনোদিন দেখা নাই আমি মাতিবি নেকি যা ধেমালি কৰি গৈছে ইটো যাই পেলাই ছোৱালী হ'ব দেই আজি গৰম পৰিছে দিয়া না নাই আজি গৰম পৰিছে দিয়া না গৰম বহুত গৰম পৰিছে হয় দিয়া বহি লোৱা দুটাজনী উঠিব পাইছে নাই সি বহাই দিলে বহাই দি লৈ সেইফালৰজনী উঠাৰ লগে লগে সি তাতে বহি লৈছে মোক চিনিয়ে নাপায় সিটো তাৰপিছত প্ৰেম কাহিনীটো নেপালী মাত চালে ছোৱালীটো ধুনীয়া ছোৱালী পিৰি পৰি আছিল মোতকৈ বয়সত বহুত কম আছিল সৰু আছিল মানে ভালে আছিল ঘৰৰ মানুহৰ পৰা পুৰা চাপোৰ্ট আছিল আৰু নেপালী ল'ৰা এটাৰ লগত যাই যে দেখা পায় তাইতো ফটো লৈ উৰণি চৰণি লৈ আছে আঙুঠি পিন্ধাই দিলে লেটাছে কৰিও আৰু ট্ৰেজেডি লাগে না প্ৰেম সেনেকুৱাই নিজক বুজাই দিব লাগিব প্ৰেমতে ঘূৰিছে ভূগোল কমলে বহুত কথা নাজানে তই নিজক প্ৰেমিক বুলি বহুত হাঁহি আছে এইফালে হাঁহি মাৰি যৌৱনে আমনি কৰি আছে প্ৰেম কৰি পোৱা নাছিলোঁ পঢ়া নাই চুলি তুলি জোঙা হৈ যায় তা আশা ৰাখিছোঁ আজিৰ খণ্ডটি উপভোগ কৰি আপোনালোকে ভাল পালে পুনৰ নতুন এটি খণ্ডলৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ সায়োনাৰা।